নমস্কাৰ লেটছ বি ক্ৰিয়েটিভ উইথ পাৰ্কি আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু বৰ্তমান আমি ঘৰত আহি আছোঁহি আৰু সেই ভাবিলোঁ ঘৰত আছোঁ যেতিয়া এটা বৌ হাতৰ ৰেচিপিকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু লগতে ঘৰখনো অকণমান দেখাম যিমান পাৰোঁ। আৰু তেনেহ'লে বেছি সময় নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া হৈছে আমাৰ ঘৰখন আৰু মমন আৰু লিয়ন পুৰা খেলাত ব্যস্ত। এতিয়া ঘৰখনৰ সন্মুখৰ পৰাহে অলপমান দেখাইছোঁ, পাছত কেতিয়াবা ভালকৈ দেখুৱাম গোটেই ঘৰখন। আৰু এয়া হৈছে আমাৰ বৌ নমস্কাৰ। আৰু আজি বৌয়ে এটা ৰেচিপি বনাব, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বৌ কৈ দিয়ক আজি কি ৰেচিপি বনাব। ৰেচিপি সকলোৱে চাব। সকলোৱে চাব কিন্তু আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। তেনেহ'লে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু আজি বৌয়ে বনাব এখন পটলৰ ভাজি, তাকে দেখুৱাওঁ আপোনালোকক। ইয়াত লৈছে অলপমান বগা সৰিয়হ, পিঁয়াজ দুটা, আদা নহৰু আৰু কেঁচা জলকীয়া কেইটামান লৈছে। এতিয়া আদা নহৰু কেঁচা জলকীয়া পিঁয়াজ আৰু লগতে 2 চামুচ সৰিয়হ দি এইখিনি পিচি লৈছে। এইফালে কেৰাহীত তেল দি তাতে পটলকেইটা ফ্ৰাই কৰি লৈছে, কিন্তু ইয়াত নিমখ বা হালধি একো দিয়া হোৱা নাই। আৰু এয়া ফ্ৰাই কৰা হৈ গ'ল। পটল ফ্ৰাই কৰা তেলখিনিতে এতিয়া জলকীয়া, পাঁচফোৰণ আৰু লগতে যিখিনি পেষ্ট কৰি ৰাখিছিলে গোটেইখিনি ভালকৈ অলপমান ভাজিছে আৰু তাতে হালধি দিয়া হৈছে। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ভাজিছে আৰু ঢাকন দি দিছে আৰু লগতে অকণমান ৰেড চিলি পাউডাৰ দিয়া হৈছে। এতিয়া কালাৰটো ধুনীয়া আহে আৰু অকণ পানী দিছে যাতে মছলাখিনি ভালকৈ মিক্স হৈ যায়। আৰু তাৰ পাছতে পটলকেইটা ইয়াত দি দিয়া হৈছে। আৰু এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ভাজিব লাগিব। নিমখ দিছে সোৱাদ অনুসৰি। আকৌ অলপমান ভালদৰে ভাজিছে। এতিয়া ইয়াত অলপমান পানী দিছে আৰু এতিয়া এইখিনি অলপ সময় উতলিবলৈ দিছে। এয়া প্ৰায় ভাজিখন হৈ গ'ল আমাৰ। আৰু এতিয়া নমোৱাৰ আগে আগে ইয়াত অকণমান ভিনেগাৰ দিছে। এয়া পটলৰ ভাজিখন ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হৈছিল। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, একেবাৰে সহজতে বনাব পাৰি আৰু খাবলৈও খুব ভাল হয়। আৰু আবেলি সময়ত আমি আজৰি হৈ এনেকৈ বেলকনিলৈ আহিছিলোঁ। এইখন আমাৰ পিছফালৰ বেলকনি হয়। আমাৰ বেলকনিৰ পৰা ভিউটো দেখাইছোঁ অলপমান। আৰু ইয়াতে বৌয়ে অলপমান প্লাণ্ট লগাই থৈছে, তাকে দেখুৱাইছোঁ আপোনালোকক। আৰু আমি গোটেইকেইটা এনেকৈয়ে অলপ সময় বেলকনিতে পাৰ কৰিলোঁ। এয়া আমাৰ বৌ ল'ৰা হয় লিয়ন, বিৰাট মৰম লগা আৰু অকণমান দুষ্টও হয়। আমাৰ ঘৰৰ একেবাৰে অকণমানিটো। আৰু আমি দুয়োজনে লগ লাগি অলপমান ফটো তুলিলোঁ আৰু এনেকৈ আবেলিটো পাৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি মোৰ চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।